أعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن سيدنا ونبينا ومولانا محمدا عبده ورسوله সর্বপ্রথম আমি আল্লাহর শুকরিয়া আদায় কৰোঁ। আল্লাহ তাআলা আমালোকক আল্লাহ তাআলাৰ পবিত্ৰ কালামুল্লাহ শৰীফ শুনাৰ আগ্ৰহেৰে আৰু আলোচনা কৰাৰ উদ্দেশ্য লৈ আমাক আজি ইয়াতে সমবেত কৰিলে। আল্লাহৰ শুকৰিয়া আমি যিমানেই আদায় নকৰোঁ কিয় সিমানেই কম হ'ব। আমি তথাপিতো আল্লাহে শিকোৱা এটি শব্দৰ দ্বাৰা আল্লাহৰ শুকৰিয়া আদায় কৰোঁ, আলহামদুলিল্লাহ। আজিৰ এই মজলিছ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মজলিছ, ডাঙৰ জলসা। কাৰণ আল্লাহৰ কোৰআন লৈ য'ত আলোচনা কৰা হয় তাতকৈ ডাঙৰ আৰু পৃথিৱীত কোনো মজলিছ নাই। আপুনি যদি কয় পাৰ্লিয়ামেণ্ট ভৱনৰ কথা, যে পাৰ্লিয়ামেণ্ট ভৱনত যি মিটিং হয় তাতকৈ কিমান গুণ বেছি তুলনা নাই, অতুলনীয় মৰ্যাদা সন্মানৰ মজলিছ আল্লাহে ফেৰিস্তাৰ দ্বাৰা ঘেৰাও কৰে আৰু আল্লাহৰ খাস ৰহমত নাজিল কৰা হয়, য'ত কোরআনৰ আলোচনা কৰা হয়। আমি একবাৰ সুবহানাল্লাহ পঢ়ি লওঁ। গতিকে আমি সুযোগ পালোঁ আলোচনা কৰাৰ, আমি বহাৰ সুযোগ পালোঁ। আজি ধৰক কোরআনে কাৰীম কিমান বছৰ হৈছে, 1400 বছৰৰ বেছি নাজিল হোৱা সেই কোরআনে কাৰীম আমাৰ তাৰ কিমানখিনি আমি হক আদায় কৰিব পাৰিছোঁ সেইটো আমি নিজেই অনুধাৱন অনুশোচনা উপলব্ধি কৰিব পাৰোঁ। কোরআনৰ হক আমি 3 পদ্ধতিত আদায় কৰিব পাৰোঁ আৰু কৰিব লাগিব। প্ৰথম ষ্টেপ আপোনাৰ ল'ব লাগিব কোরআন সহি শুদ্ধকৈ তিলাৱত কৰা। সহি শুদ্ধ তিলাৱতৰ দ্বাৰা কোরআনৰ এক পৰ্যায়ৰ এটা হক আদায় হ'ব। এইখিনি ক্ষান্ত থাকিলে নহ'ব। কোরআন কাৰীমৰ ভিতৰত যি আলোচনা কৰা হৈছে, আল্লাহ তাআলাই কি আলোচনা কৰি আছে, কি মেছেজ আমাক দিলে সেইটো আমি গমেই নাপালোঁ। ইমান মোটা এখন কোরআন আমি অকল তিলাৱতৰ মাজতেই সীমাবদ্ধ ৰাখি থৈ নিদি আমি যদি সেইটো পৰ্যালোচনা কৰোঁ, আলোচনা কৰোঁ, কোরআন যদি আমি অলপকৈও যদি আমি তাৰ তৰ্জমা, তাৰ অৰ্থ, তাৰ ব্যাখ্যা বিশ্লেষণবিলাক যদি আমি ষ্টাডি কৰোঁ, পঢ়োঁ, তেনেহ'লে আমাৰ নিশ্চয় উলামায়ে কেৰামে লিখি থোৱা বহুত ভাষাত, বিভিন্ন ভাষাত উপলব্ধ আছে। সেইবিলাক যদি আমি আলোচনা কৰোঁ, পঢ়োঁ, তেনেহ'লে আমাৰ কোরআনৰ দ্বিতীয় পৰ্যায়ৰ এটা হক আদায় হ'ব। তৃতীয় পৰ্যায়ৰ হক সেইটো হৈছে কোরআনৰ ওপৰত আমল কৰা। কোরআন আপোনালোকে জানিব, কোরআন হৈছে 30 পাৰা। পাৰা মানে খণ্ড। 30টা খণ্ড দি কোরআন সন্মিলিত এটা কোরআন তৈয়াৰ আল্লাহ তাআলাই 30টা পাৰা, 30টা অংশ দিছে। তাতে 114টা সূৰা আছে, তাতে চেপ্টাৰ সূৰা আৰু 540টা রুকু আছে। রুকু অধ্যায় আপনার এটা আলোচনা, এটা প্যারাগ্রাফ আল্লাহ তাআলা আলোচনা কৰিছে 540টা। আৰু এই কোরআনত আপোনালোকে জানে, নিশ্চয় অৱগত হ'ব যে কোরআনত শব্দৰ সংখ্যা, যেটো ওয়ার্ডস, কিমানটা ওয়ার্ডস আছে, অলমোস্ট আপনার 78,000 ওয়ার্ডস আছে, শব্দ আছে, 78,000 শব্দ আছে। এই গোটেইখিনি শব্দৰ অৰ্থ আমাৰ জনাৰ প্ৰয়োজন নহ'ব। বিশেষ কিছুমান শব্দ বাৰ বাৰ আহিব, ৰিপিট আহিব, সেইকেইটা শব্দও যদি আমি পঢ়োঁ, এনেকুৱা শব্দ 400-500 শব্দ আছে, য'ত কোরআনত 40,000ৰ বেছি
ৰিপিট আহে, বাৰ বাৰ আহে। খালি 400-500 শব্দ যদি আমি অলপমান ৰিড কৰোঁ, তাৰ লগে লগে অৰ্থ সহকাৰে আমি পঢ়োঁ, কোৰাণৰ মিনিং আমাৰ পঢ়া সুবিধা হ'ব, সহজ হ'ব। আশা কৰোঁ আমি নেক্সট পদক্ষেপ এনেকুৱা ল'ব লাগিব যে আমি নিজে যাতে সেই শব্দকেইটা উচ্চাৰণ সহকাৰে শুদ্ধ উচ্চাৰণৰ সৈতে আমি পঢ়ি পেলাই আমি যাতে কোৰাণৰ এক পৰ্যায়ৰ এটা হক আদায় কৰিব পাৰোঁ, দ্বিতীয় পৰ্যায়ৰ হক আমি আদায় কৰিব পাৰোঁ। আল্লাহ তাআলাই আমালোকক সুযোগ কৰিছে, আজি প্ৰথম দিন আমাৰ কোৰাণৰ এই মজলিছৰ। আলহামদুলিল্লাহ যথেষ্ট পৰিমাণে আপোনালোক আহিছে। আজি আমি আলোচনা কৰিম, আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে কোৰাণে কাৰিম কাক কোৱা হয়। কোৰাণ আচলতে কি, কোৰাণ কাক কোৱা হয়। অভিধানত কি লিখা আছে কোৰাণ সম্পৰ্কে, যে কোৰাণ কাক কোৱা হয়, কোৰাণৰ অৰ্থ কি। কোৰাণ কোৱা হয় এনেকুৱা শব্দৰ দ্বাৰা কোৰাণ লিখা হৈছে, ওলোৱা হৈছে, যেনে qara'a yaqra'u, তাৰ অৰ্থ হৈছে পঢ়ি হুই চিজ, যিটো পঢ়া হয়, যাৰ কাৰণে কোৰাণ শব্দটোৰ নামে ৰাখিছে কোৰআন। qara'a yaqra'uৰ পৰা কোৰআন শব্দটো আনিছে। আৰু এটা মিনিং হয় মিলি হুই চিজ, তাৰমানে মিলাই থাকে, তাৰমানে এটা আয়াতৰ লগত আৰু এটা আয়াতৰ মিল আছে, যাৰ কাৰণে কোৰআন কোৱা হয়। মিল থকাৰ কাৰণে এটা সূৰাৰ লগত আৰু এটা সূৰাৰ মিল আছে, কোৰাণৰ এটা সূৰাৰ লগত আৰু এটা সূৰাৰ মিল আছে, যাৰ কাৰণে কোৰাণক কোৰআন বুলি কোৱা হয়। বাৰ বাৰ সূৰাবিলাক পঢ়া হয়। কোৰাণক আমাৰ পৰিভাষাত কি কোৱা হয়? পৰিভাষাত কোৱা হয় ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কালাম, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা কালাম। দ্বিতীয় তিনিটা কোৱা হয়। এটা হৈছে যিটো কোৰাণত লিপিবদ্ধ কৰা হৈছে। তৃতীয় হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা ধাৰাবাহিকভাৱে উম্মতৰ ওপৰত পहुঁচাই দিয়া হৈছে। হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ দ্বাৰা ধাৰাবাহিকভাৱে উম্মতৰ ওপৰত পहुঁচাই দিয়া হৈছে। এইখিনি আমি গম পালোঁ যে কোৰাণ শব্দটোৰ অৰ্থ কি, অভিধানত কি অৰ্থ, আৰু আমাৰ পৰিভাষাত কি অৰ্থ কৰা হৈছে। কোৰাণৰ নাম কিমানটা আপোনালোকে জানি সুখী হ'ব যে কোৰাণৰ নাম 5টা। কোৰাণৰ নাম 5টা নাম কোৱা হৈছে, আৰু এই 5টা নামেই, এই 5টা নাম কোৰাণৰ দ্বাৰাই সাবিত কৰা হৈছে, কোৰাণৰ আয়াত দ্বাৰা সাবিত কৰা হৈছে। 1 নম্বৰ নাম হৈছে আল কিতাব, 2 নম্বৰ নাম হৈছে আজ জিক্ৰ। আমি মুখস্থ কৰি পেলাওঁ। 1 নম্বৰ নাম আল কিতাব, 2 নম্বৰ হৈছে আজ জিকিৰ। অকল মই আলোচনা কৰিলে মজা নালাগিব, আপোনালোকেও আলোচনাত চামিল হৈ যাওক, আলোচনা আপোনালোকেও কৰক, তেতিয়া আমাৰ আৰু মানে ইজি হ'ব, বুজোৱাও ইজি হ'ব, আপোনালোকৰ বুজাটো সহজ হ'ব। 1 নম্বৰ কোৰাণৰ নাম কি? আল কিতাব। 2 নম্বৰ আজ জিকিৰ। 3 নম্বৰ আল কোৰআন, যিটো আমি জানো। 4 নম্বৰ হৈছে আল ফুৰকান। 5 নম্বৰ হৈছে আত-তানজিল। 3 নম্বৰলৈকে ঠিকেই আছে, মনত আছে না? আল কিতাব, আজ জিকিৰ, আল কোৰআন, আল ফুৰকান, আত-তানজিল, এই 5টা হৈছে কোৰাণৰ নাম। এই কোৰাণৰ নাম ক'ৰ পৰা সাবিত আছে? আয়াতৰ দ্বাৰাই সাবিত আছে। যেনে কি আল কিতাব, 1 নম্বৰ নাম কি? আল কিতাব। আল্লাহ তাআলাই সূৰা বাকাৰাৰ আয়াত নম্বৰ 2 উল্লেখ কৰিছে, যালিকাল কিতাবু লা ৰাইবা ফীহ हुदल लिल मुत्तकीन, ये एक ऐसी किताब है जिसमें कोई शक नहीं, ये मुत्तकीन के लिए हिदायत है। এটি এনেকুৱা কিতাপ হয়, এই কিতাবৰ মাজত কোনো সন্দেহ নাই আৰু মুত্তাকিনসকলৰ কাৰণে নাজিল কৰা হৈছে। এইটো সূৰা বাকাৰাৰ আয়াত নম্বৰ 2 উল্লেখ কৰা হৈছে। আমি বুজি পালোঁ যে কোৰাণৰ যি নাম মেনশ্যন কৰা হৈছে 5টা নাম, তাৰ এটা নাম আল কিতাব, আমি কোৰাণৰ আয়াত দ্বাৰাই আমি বুজি পালোঁ। 2 নম্বৰ হৈছে আজ জিকিৰ। আজ জিকিৰ
আল্লাহ তাআলাই পবিত্র কালামুল্লাহ শরীফত সূরা হাজরের আয়াত নম্বর 9 উল্লেখ করেছে, ইন্না নাহনু নাজ্জালনা যিকরা ওয়া ইন্না লাহু লাহাফিজুন। আল্লাহ তাআলাই উল্লেখ করেছে সূরা হাজরের आयत नंबर 9, बिलाशुबा ये नसीहतनामा है, हमने ही नाजिल किया और हम ही ने उसकी हिफाजत करने वाले हैं। আল্লাহ তাআলা এই কোরআন নিজেই নাজিল করেছে, নিজে কৈ আছে যে ময়ে নাজিল কৰিছোঁ আৰু ইয়াৰ হিফাজতৰ দায়িত্ব, ইয়াৰ সুৰক্ষিত কৰাৰ যিটো দায়িত্ব মই নিজৰেই। আজি কোরআন লৈ যিমান মানুহৰ মাথা ব্যথা হৈ আছে, মানুহৰ মানে যিমানখিনি কোরআনৰ মানে বিপক্ষে আলোচনা কৰা হয়, আসলতে আল্লাহ তাআলা নিজেই যথেষ্ট কোরআনৰ হিফাজতৰ কাৰণে। আমি যিমানেই দেখা পাইছোঁ, ইতিহাস ঘাটিলে, আমি পঢ়িলে, অধ্যয়ন কৰিলে দেখা পাম, কোরআনৰ বিৰুদ্ধে যোনেই গৈছে, কোনেও কোরআনৰ বিৰুদ্ধত গৈ কোনো এটা আয়াতৰ মানে অপব্যাখ্যা কৰিও জয়ী হ'ব পৰা নাই, জিকিব পৰা নাই। কিন্তু আল্লাহ তাআলাই কোরআনৰ হিফাজতৰ দায়িত্ব লৈছে, ইয়াৰ প্ৰমাণ এটা। আৰু কোরআনৰ এইটো এটা ডাঙৰ এটা আপোনাৰ মজিজা হয়, এইটো ডাঙৰ এটা মজিজা হয় যে কোরআন হিফাজত আছে এতিয়ালৈকে। কোরআনৰ যিমানবোৰ মজিজা আছে তাৰি মাজত আটাইতকৈ ডাঙৰ মজিজা এইটো যে কোরআন আজিলৈকে যেনেকৈ নাজিল কৰা হৈছে সেনেকেই আছে, এটা মানে নুক্তাৰো পৰিৱৰ্তন কৰিব পৰা নাই কোনোবাই। তৃতীয় নম্বৰ নাম কি কৈছিলোঁ? আল কুরআন। আয়াত সূরাতুল আরাফৰ আয়াত নম্বৰ 204 আল্লাহ তাআলাই উল্লেখ কৰিছে, ওয়া ইযা কুরিআল কুরআনু ফাসতামিউ লাহু ওয়া আনসিতু লাআল্লাকুম তুরহামুন। আল্লাহ তাআলাই সূরা আরাফৰ 204 নম্বৰ আয়াতত উল্লেখ কৰি কৈ আছে, যেতিয়া তোমালোকৰ মাজত কোরআনৰ তিলাওয়াত কৰা হ'ব, তিলাওয়াত কৰা হয়, তেতিয়া তোমালোকে কাণ দি শুনা, গুৰুত্ব সহকাৰে শুনা। আৰু কি কৈছে? লাআল্লাকুম তুরহামুন, যাতে তোমালোকৰ ওপৰত, তোমালোকে ওয়া আনসিতু, তোমালোকে চুপ থাকিবা, খালি শুনিলে নহ'ব, চুপ থাকিবা তোমালোকে। ওয়া আনসিতু লাআল্লাকুম তুরহামুন, যাতে আল্লাহ তাআলাৰ ৰহমত তোমালোকৰ ওপৰত নাজিল হোক। সুবহানাল্লাহ। এতিয়া যেতিয়া কোরআনৰ আলোচনা হয়, তাতে আমি কথা পাতিব নোৱাৰিম, নহ'লে আল্লাহৰ ৰহমতৰ বিপৰীত হৈ যাব। আল্লাহৰ ৰহমতৰ বিপৰীত কি? আল্লাহৰ গজব, আল্লাহৰ খং আমালোকৰ ওপৰত অৱতীৰ্ণ হ'ব। আল্লাহ হিফাজত কৰক। আমি কোরআনৰ যেতিয়া আলোচনা শুনিম বা কোরআনৰ যেতিয়া আলোচনা হৈ থাকিব, য'তেই কোরআন তিলাওয়াত হৈ আছে বা আলোচনা হৈ আছে, যাতে আমি ধৈৰ্য সহকাৰে কাণেৰে সুন্দৰভাৱে আমি কথাবিলাক শ্ৰৱণ কৰোঁ, লগতে আমি চুপ থাকোঁ, যাতে আল্লাহ তাআলা আমালোকৰ ওপৰত ৰহমত নাজিল কৰে। 4 নম্বৰ কোরআনৰ নাম কি আছিল? আল ফুরকান। মাশাআল্লাহ, মনত আছে। আল্লাহ তাআলা সূরাতুল ফুরকান এটা সূৰাই নাজিল কৰিছে, ইয়াৰ নামত এটা সূরা নাজিল কৰিছে। আয়াত নম্বৰ 1 উল্লেখ কৰিছে, তাবারাকাল্লাযী নাযালাল ফুরকানা আলা আবদিহি। अल्लाह ताला उल्लेख करिए, वो ज़ात बड़ी बाबरकत है जिसने अपने बंदे पर हक व बातिल में इम्तियाज़ करने वाली किताब नाजिल फरमाई। अल्लाह ताला ज़ात पवित्र এনেকুৱা ज़ात जे हक और बातिलर মাজত পার্থক্য করার কারণে, ডিভাইড করার কারণে, চিহ্নিত করার কারণে আল্লাহ তাআলা ফুরকান, তার মানে ফুরকানের অর্থই হয়েছে পৃথক করা। ফুরকানৰ অৰ্থ কৰে ভাগ কৰি দিয়া। কিহৰ ভাগ কৰিব? হক আৰু বাতিলৰ, শুদ্ধ আৰু অশুদ্ধ যিটো আছে, ইয়াক ভাগ কৰণেৱালা এটা সূৰাই আহিছে, তাৰ নাম হৈছে সূরাতুল ফুরকান। তো আমি 4 নম্বৰ নামো কোরআনৰ দ্বাৰা গম পালোঁ যে 4 নম্বৰ নাম কোরআনত উল্লেখ কৰা হৈছে। 5 নম্বৰ নাম আত-তানজিল, মনত আছে? আত-তানজিল। আল্লাহ তাআলা সূরা ইয়াসিনত আয়াত নম্বৰ 5 নম্বৰ আয়াতত উল্লেখ কৰিছে, तंजील अज़ीज़िर रहीम। यह कुरान एक ज़बरदस्त और बहुत मेहरबान हस्ती की तरफ से नाजिल करदा है। अल्लाह ताला ज़बरदस्त, अज़ीज़, ज़बरदस्त और रहीम। अल्लाह ताला मेहरबान है, मेहरबान हस्ती, अल्लाह तालार ज़ात मेहरबान है। और तेखेतर तरफर पर, अल्लाह तालार तरफर पर एनेकुवा ज़ात, तार तरफर पर कुरान अवतीर्ण करा होइसे, नाजिल करा होइसे। এইখিনি তো আমি গম পালোঁ যে কোরআনৰ কিমানটা নাম আছে,
পাঁচটা নাম আছে। এই পাঁচটা নাম কোরআনৰ বিভিন্ন আয়াত দ্বাৰা, কোরআনৰ বিভিন্ন সূৰাৰ পৰা বিভিন্ন আয়াতৰ দ্বাৰা আমি গম পালোঁ। এতিয়া আহক আমি আলোচনা কৰোঁ কোরআনৰ ফজিলত কি। কোরআন পঢ়িলে, কোরআন শুনিলে, কোরআন শিকিলে, কোরআন অধ্যয়ন কৰিলে, কোরআনৰ মিনিং জানিলে আমাৰ কি বেনিফিট হ'ব, আমাৰ কি ফায়দা হ'ব, এইটো লৈ যদি আমি আলোচনা কৰোঁ তেনেহ'লে ইনশাআল্লাহ আমি গম পাম যে কোরআনৰ কিমান ফায়দা। এক নম্বৰ হাদিসৰ মাজত উল্লেখ কৰা হৈছে, আন উছমান ৰাদিয়াল্লাহু তাআলা আনহু আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال খায়রুকুম মান তাআল্লামাল কুরআনা ওয়া আল্লামা। হযরত উছমান রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণনা কৰা হৈছে, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উল্লেখ কৰিছে, এই কথা কৈছে যে তোমালোকৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ব্যক্তি সেইজন যিজনে কোরআন শিকে আৰু আনক শিক্ষা দিয়ে। অকল পঢ়াৰ কথা কৈছে না শিকাৰ কথা কৈছে? শিকাৰ কথা কৈছে। ইয়াতে পঢ়াৰ কথা কোৱা নাই যে তোমালোকে খালি ৰিড কৰিলেই হ'ব। খায়ৰুকুম মান তাআল্লামাল কুরআনা ওয়া আল্লামা, কোরআন শিকাৰ ভিতৰত তাৰ মিনিংও সোমাই আছে। শিকা বুলি ক'লে আধা শিকা হয়, কোনো এটা বস্তু শিকিছোঁ বুলি ক'লে সম্পূৰ্ণ কথা আমি শিকিছোঁ বুলি আমাৰ এইটো কোৱা হয়। আৰু এটি হাদিসৰ মাজত আপোনালোকে খুশ হৈ যাব, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে উল্লেখ করেছে, আন আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহু قال قال رسول الله صلى الله عليه وسلم من قرأ حرفا من كتاب الله فله حسنة والحسنة بعشر أمثالها لا أقول ألف لام ميم حرف ولكن ألف حرف ولام حرف وميم حرف। হযরত আব্দুল্লাহ ইবনে মাসউদ রাদিয়াল্লাহু তাআলা আনহুর পৰা হাদিস বর্ণনা করা হয়েছে, রাসূল সাল্লাল্লাহু আলাইহি সাল্লামে বর্ণনা কৈছে, মান করা হারফান, যে ব্যক্তি এটা হারফ উচ্চারণ করিলে, এটা আখর উচ্চারণ করিলে আল্লাহর কিতাবর পৰা, ফালাহু হাসানাতুন, তার কারণে এটা নেকি লিখা হয়। অল হাসানাতু বি আশরি আমসালিহা, আর এক নেকি 10টা নেকির পরিমাণ সমান, 10টা নেকি সমান। তো এক নেকিৰ পৰিৱৰ্তে তেনেহ'লে আমি 10 নেকি আমি এতিয়া হিচাপ কৰিব পাৰোঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু কৈছে, লা আকুলু, মই এইটো নকওঁ, আলিফ লাম মিম হাৰফুন, আলিফ লাম মিম এটা হৰফ বুলি মই নকওঁ। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে, কি কৈ আছে, ওয়ালাকিন আলিফুন হাৰফুন, আৰু কৈ আছে যে আলিফ এটা হৰফ, লামুন হাৰফুন, লাম আৰু এটা হৰফ, মিমুন হাৰফুন, মিম আৰু এটা হৰফ। তাৰ মানে আলিফ লাম কোৱাৰ লগে লগে কিমান নেকি হ'ব? 30 নেকি। সুবহানাল্লাহ। তো আমি আৰু হাদিসৰ দ্বাৰা আমি যদি কোরআনৰ ফজিলত দেখা পাওঁ তেনেহ'লে আমি উপলব্ধি কৰিব পাৰোঁ যে কিমান ফজিলত। عن عائشة رضي الله تعالى عنها قالت قال رسول الله صلى الله عليه وسلم قال الماهر بالقرآن مع السفرة الكرام البررة والذي يقرأ القرآن يتتعتع فيه وهو عليه شاق فله أجران। أم المؤمنين सैयदा आयशा रज़ी अल्लाह ताला अन्हा से रिवायत है कि रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम ने फरमाया, कुरान का माहिर यानी अच्छी तरह पढ़ने वाले, जिन्हें कुरान सही हुद्दके दुनिया के सही हुद्दके तजबीदर होते पढ़िब पारे, मुअज़्ज़ज़ और नेक मलाइका के साथ होगा। सुबहान अल्लाह। मुअज़्ज़ज़ सम्मानित फरिश्ता सकলৰ লগত হ'ব। और जो शख्स कुरान मजीद को अटकता हुआ पढ़ता है, रखी रखी पढ़ी আছে, रखी মানে ভালদৰে পঢ়িবও নোৱাৰে, বহুত কষ্ট কৰি পঢ়ে, ঘেঁয়াই আমি কওঁ আমাৰ ভাষাত ঘেঁয়াই পঢ়ি আছে। তো কোৱা হৈছে उसमें मुश्किल उठाता है उसके लिए दोहरा अजर है, डबल स्वाब। যোনে ঘেঁয়াই পঢ়ে, ৰখি পঢ়ে, আটকি পঢ়ে, তাৰ কাৰণে কিমান সওয়াব? ডাবল সওয়াব। এক তো মাহিৰৰ কথা কোৱা হৈছে, কোরআনৰ যি মানে ভাল কাৰি ধুনীয়াকৈ পঢ়ে, তাৰ কাৰণে সওয়াব
কৈছে ফেৰিস্তা নেক ফেৰিস্তা সকলৰ লগত হ'ব, কিন্তু আমি যদি দেখা পাওঁ যে আমি যদি কষ্ট কৰি পঢ়োঁ, কষ্ট যদি আমি কৰোঁ কোরআন পড়ার ক্ষেত্ৰত, আমার কষ্ট হয়, আমার উচ্চারণ ঠিক নহয়, আমি আরবিয়ান নহয়, আমি আরবি ভাষা এটা অচিনাকি ভাষা, সেই অচিনাকি ভাষা আমি প্ৰনাউন্সিয়েশ্যন কৰাৰ ক্ষেত্ৰত আমাৰ কষ্ট হ'ব পাৰে। যেতিয়া আমি কষ্ট কৰি পঢ়িম আমাৰ সওয়াব ডাবল, সুবহানাল্লাহ। আৰু এটি হাদিস, কোরআনে করিম দিলো কা জং উতারতা হে, কোরআনৰ দ্বাৰা দিলৰ যি জং লাগি আছে সেই জংটো আপোনালোকৰ বেয়া লাগি আছে, সোনকালে শেষ কৰিম আজি ইনশাআল্লাহ। তো কোরআনের দ্বারা কি হব? রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কইছে, আন ইবনি উমর রাদিয়াল্লাহু তাআলা আনহুমা ক্বালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইন্না হাযিহিল কুলুবা তাসদাউ কামা ইয়াসদাউল হাদিদু ইযা আসাবাহুল মাউ কিল ইয়া রাসূলুল্লাহ ওমা জিলাউহা ক্বালা কাসরাতু যিকরিল মাউতি ওয়া তিলাওয়াতুল কুরআন। এটুর অর্থ, এই হাদিসের অর্থ শুআবুল ঈমান হাদিস নম্বর 1859 নম্বর হাদিস, हज़रत अब्दुल्ला बिन उमर रज़ियल्लाहु ताला अन्हु से मरवी है, अनहुमा से मरवी है कि रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम ने फरमाया, दिलों पर इस तरह जंग चढ़ जाता है, इस तरह जंग चढ़ जाता है जिस तरह पानी लगने की वजह से लोहे को जंग लग जाती है। अच्छा, पानी लागिले लोहार ऊपर जंग लगे ना नहीं, मामर लगे ना नहीं, ठीक है ना कि दिलोर ऊपर तो जंग लगी जाए, मामर लगी जाए। अर्ज किया गया, ए अल्लाह के रसूल, ये जंग कैसे उतरता है? हुजूर सल्लल्लाहु अलैहि वसल्लम खुदा हल যে এই জংটো দিলৰ ভিতৰত যিটো জং লাগি আছে, এই জংটো কেনেকৈ ঠিক হ'ব? আমি তো জানো যে লোহাৰ ওপৰত জং লাগিলে তাক পিটিব লাগে, তাক জুইৰ মাজত দি গেলে অলপ পিটাপিটি কৰিলে জংবিলাক এৰি যায়, কিন্তু লোহাৰতো ক্ষতি হয় না জং লাগিলে। দিলৰ মাজত, আমাৰ দিলৰ মাজতো জং লাগি যায়। আকৌ সাহাবাই কেৰাম লগে লগে সুধিছে যে এই জংটো কেনেকৈ ইয়াৰ পৰা আমি হাত সাৰিব পাৰোঁ, ইয়াৰ পৰা বাচিব পাৰোঁ, এই জংটো কেনেকৈ আমি নিৰাময় কৰিব পাৰোঁ? ইয়াৰ কাৰণে সাহাবিয়ে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক লগে লগে প্ৰশ্ন কৰিছে। তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, কলা কাসরাতু যিকরিল মাউতি, বেছি বেছি মৃত্যুৰ কথা স্মৰণ কৰা, বেছি বেছি মৃত্যুৰ কথা স্মৰণ কৰা। আমাৰতো এনেকুৱা হয় যে মৃত্যুৰ কথা মনত নপৰে, সঁচা কথা ক'বলৈ গ'লে, যদিও এই কথাটো টেঙা তথাপিও ক'বলৈ গ'লে যে আমাৰ মৃত্যুৰ কথা কিন্তু বহু সময় পাৰ হৈ যায়, মাহকে মাহ পাৰ হৈ যায়, যে আমাৰ এই মৃত্যুৰ কথাটো আনিবলগীয়া হয়, কষ্ট কৰি মৃত্যুৰ কথাটো নাহে। তাৰ কাৰণে আমি দুনিয়াৰ কাম ধান্দাত এনেকুৱা ব্যস্ত হৈছোঁ যে আমাৰ মৃত্যুৰ কথাটো কমি গৈছে। আমি এই জগতে মই নিজে সহকাৰে মৃত্যুৰ কথাটো বেছিকৈ আমি স্মৰণ কৰোঁ, কাৰ কেতিয়া মৃত্যু হ'ব। আজি হয়তো কোরআনৰ আলোচনাত আপোনালোকে বহিছে, আকৌ নেক্সট উইকত যে আমাৰ কোরআনৰ আলোচনা হ'ব তাতে আমি বহিব পাৰিম, ইয়াৰ গ্যাৰাণ্টি আছে? কিজানি মোৰ জীৱনৰ এইটো শেষ বৈঠক হ'ব পাৰে। আমি যদি নেক নিয়াত লৈ বহো যে না আমাৰ শেষৰ বৈঠক এইটো, আল্লাহ এই বৈঠকতে মোক মাফ কৰি দিয়া, এই বৈঠকতেই কিজানি আইন্দা বৈঠক মই নাপাম, আইন্দা বহাৰ সুযোগ মোৰ নহ'ব, তেনেহ'লে নিশ্চয়কৈ এই বৈঠকটো আমাৰ শেষ বৈঠক হ'লেও এইটো কামিয়াব হ'ব। আল্লাহ তালাই নিশ্চয় আমাক গুনাহ মাফ কৰি দিব, আমাক মাৰ্জনা কৰিব, আমি যদি ক্ষমাপ্ৰাৰ্থী হওঁ আল্লাহৰ ওচৰত। এক নম্বৰ কি? কলা রাসূল সাল্লাল্লাহু আলাইহি সাল্লাম কাসরাতু যিকরিল মাউত, বেছি বেছি মৃত্যুক স্মৰণ কৰা। ওয়া তিলাওয়াতুল কুরআন, দ্বিতীয় নম্বৰ কি? তিলাওয়াতুল কুরআন, কোরআন কারীমৰ তিলাওয়াত কৰা। আচ্ছা, দ্বিতীয় প্ৰকাৰ কোরআনৰ তিলাওয়াত কৰিলে কি হ'ব? চাও আপোনালোকৰ মনত আছে না নাই? কি ফায়দা হ'ব? দিলৰ যিটো মামৰ আছে, চাবোন দি ঠিক কৰিব পাৰিম? কোনো ঘঁহি ঠিক কৰাৰ বাহিৰৰ পৰা উপায় আছে? বেলেগ কোনো পন্থা আছে যেনেকৈ লোহাক ঠিক কৰা হয় পিটি পিটি? আমাৰ সেইটোতো সম্ভৱ নহয়। সেইটো কি? কোরআনে কারীমৰ বেছি বেছি তিলাওয়াত আৰু মৃত্যুক স্মৰণ কৰা। সেইকাৰণে কোৱা হৈছে জিকিৰ কৰা বেছি বেছি। কোরআন এক প্ৰকাৰ জিকিৰ হয়। কোরআনৰ এটা নাম আহিছিল না নাই? জিকিৰ। কোরআনৰ 5টা নামৰ ভিতৰত জিকিৰ এটা নাম আহিছিল না নাই? তা আমি যদি কওঁ যে না আমি জিকিৰ কৰি আছোঁ, কোরআন হয় জিকিৰ, কোরআন তিলাওয়াত কৰিব, আপনার জিকির হয়ে আছে। এইটো জিকির মানে কি? স্মরণ করা আল্লাহক।
তো এইখিনি আমি কোরআনৰ ফজিলত আমি গম পালোঁ যে কোরআন পঢ়াৰ কি ফজিলত, কোরআন পঢ়োৱাৰ কি ফজিলত, কোরআন নিজে পঢ়িলে কিমানখিনি ফায়দা হ'ব, এইখিনি আমি গম পালোঁ। আমি নেক্সট আমি যিটো আয়াত যিটো আমি পঢ়িম সেইটো হৈছে সূৰাতুল ফাতিহা। সূৰাতুল ফাতিহাৰ সম্পূৰ্ণ বিশ্লেষণ কৰা সম্ভৱ নহয়। আজি হয়তো আভাস দিম আমি সূৰা ফাতিহাৰ মাজত কি আছে বা কিমানটা নাম আছে সূৰা ফাতিহাৰ, এই নামবিলাক ক'ত কেনেকৈ উল্লেখ কৰা হৈছে। সূৰা ফাতিহাৰো ফজিলত আছে, যেনেকৈ কোরআনৰ ফজিলত সূৰা ফাতিহাৰো তেনেকুৱাই ফজিলত আছে। সূৰা ফাতিহাত আয়াত সংখ্যা 7টা, মক্কাত অৱতীৰ্ণ হৈছে। কিছু সংখ্যক ওলামায়ে কেৰাম লিখিছে মদিনাত অৱতীৰ্ণ হৈছে। আকৌ কিছু সংখ্যক ওলামায়ে কেৰাম লিখিছে দুই জায়গাত দুইবাৰ নাজিল কৰা হৈছে সূৰা ফাতিহা, একবাৰ মক্কাত একবাৰ মদিনাত। তফসিৰে ইতকানৰ মাজত উল্লেখ কৰা হৈছে সূৰা ফাতিহাৰ 25টা নাম আছে। কিমানটা নাম? 25টা। এতিয়া 25টা নাম আলোচনা কৰা নহয়, বিৰক্তি নহ'ব। 25টা নাম আমি এতিয়া আলোচনা নকৰোঁ, বৰঞ্চ তাৰ ভিতৰৰ পৰা পোৱা যায় কিছুমান নাম, যেনেকৈ 1 নম্বৰ হৈছে ফাতিহাতুল কিতাব। কোরআনৰ আৰম্ভণিত আহিছে ফাতিহাতুল কিতাব, যাক আমি সূৰা ফাতিহা বুলি জানো। 2 নম্বৰ ফাতিহাতুল কোরআন। ফাতিহা মানে খুলনেৱালা, যেটো খোলা হয়। ফাতিহা কিতাপ খোলাৰ আৰম্ভণি, তাৰমানে আৰম্ভণি কৰা হয়। ঠিক সেনেকৈ ফাতিহাতুল কোরআন। 3 নম্বৰ হৈছে উম্মুল কিতাব, মা। উম্মুল মানে মা, কিতাবৰ মা। উম্মুল কোরআন, কোরআনৰ মা। তাৰপিছত আছে 5 নম্বৰ আছ-সাবউল মাসানি, আছ-সাবউল মাসানি। তাৰপিছত 6 নম্বৰ নাম আহিছে সূৰাতুল মুনাজাত, দুৱাৰ সূৰা। সূৰাতুস সুৱাল মানে খোজাৰ সোৱাল, আল্লাহৰ ওচৰত কিবা এটা খোজাৰ কাৰণে, সোৱাল কৰাৰ কাৰণে সূৰা, ইয়াৰ নাম দিয়া হৈছে। সূৰাতুল হামদ, প্ৰশংসা কৰাৰ সূৰা, আল্লাহৰ তাৰিফ প্ৰশংসা কৰাৰ সূৰা। সূৰাতুস শুকুৰ, আৰু এইটো শুকৰিয়া আদায় কৰাৰ সূৰা। এই 9টা নাম আমি উল্লেখ কৰিলোঁ। তাৰ মাজৰ পৰা আল্লাহ তাআলাই উল্লেখ কৰিছে পবিত্ৰ কালামুল্লাহ শৰীফৰ সূৰা হজৰত উল্লেখ কৰিছে ওয়ালাকাদ আতাইনাকা সাবআম মিনাল মাসানি ওয়াল কুরআনাল আযীম। और हमने आपको 7 आयतें दी जो बार बार पढ़ी जाती हैं, और कुरान आज़ीम दिया। আল্লাহ তাআলাই উল্লেখ কৰিছে যে মই তোমাক ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে তোমাৰ ওপৰত মই 7টা আয়াত নাজিল কৰিছোঁ। সাবউন মানে হাত, সাবউন মানে হাত, সেখানে সাবউল মাসানি কোৱা হৈছে। মাসানি মানে বাৰ বাৰ পঢ়া হয়। আচ্ছা, কোরআনে কারিমৰ ভিতৰত কোনটো সূৰা বাৰ বাৰ পঢ়া হয়? যিটো নপঢ়িলে নামাজে নহয়, প্ৰত্যেক ৰিকাতত পঢ়িব, তাৰ নাম সূৰা ফাতিহা। সূৰা ফাতিহাৰ বহুকেইটা নাম, 25টা নাম উল্লেখ কৰা হৈছে। তাৰ 9টা নাম আমি ইয়াতে সন্মুখত পালোঁ। ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহি উল্লেখ কৰিছে উম্মুল কিতাব। তাৰ কাৰণ কোরআনৰ শুৰুত আৰম্ভণিত লিখা হৈছে। মাকৰ পৰাইতো আৰম্ভ হয়, বাচ্চাৰ আৰম্ভণি ক'ৰ পৰা হ'ব? মাকৰ পৰা হ'ব। মাক নাথাকিলে বাচ্চা ক'ত থাকিব? সেইকাৰণে উম্মুল কিতাব ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহি উল্লেখ কৰিছে। আৰু নামাজৰ ভিতৰত হৰ ৰিকাতত পঢ়া হয়, প্ৰত্যেক ৰিকাতত পঢ়া হয়। আৰু এটা মজাৰ বিষয়, মই শেষৰ ফালে আহিছোঁ একেবাৰে, যে আৰশৰ তলৰ পৰা উল্লেখ কৰা হৈছে, আৰশৰ তলৰ পৰা 4টা বস্তু আনা হৈছে। 4টা আৰশৰ তলৰ পৰা 4টা বস্তু নাজিল কৰা হৈছে, আনা হৈছে। তাৰ 1 নম্বৰ হৈছে উম্মুল কিতাব, এই সূৰা ফাতিহা, আৰশৰ একেবাৰে তলৰ পৰা। 2 নম্বৰ হৈছে আয়াতুল কুরসি, আয়াতুল কুরসি। 1 নম্বৰ কি? সূৰাতুল ফাতিহা, উম্মুল কিতাব যাক কোৱা হয়। 3 নম্বৰ হৈছে সূরা বাকারা কি আখিরি 2 আয়াতে, আখিরি আয়াত। সূরা বাকারাৰ যিটো শেষ আয়াত, সেইটো আৰশৰ তলৰ পৰা অনা হৈছে। 4 নম্বৰ হৈছে সূরা কাউসাৰ। তো মনত ৰাখাৰ কাৰণে আকৌ এবাৰ কৈছোঁ, উম্মুল কিতাব 1 নম্বৰ, 2 নম্বৰ আয়াতুল কুরসি, 3 নম্বৰ সূরা বাকারাৰ শেষৰ আয়াত, 4 নম্বৰ হৈছে সূরা কাউসার, যেটো সৰু সূরা, ইন্না আতাইনাকাল কাউসার, সেই সূরা। হযরত মুজাহিদ
তাবি ৰহমাতুল্লাহ আলাই তেখেতে কৈছে, উল্লেখ কৰিছে, তাবি হয় এজন, যোনে তাবি কাক কয়, সাহাবিক দেখিছে, সাহাবিক যোনে দেখা পাইছে তেখেতসকলক তাবি বুলি কোৱা হয়। তেখেতে উল্লেখ কৰিছে ইবলিছে 4 বাৰ কান্দিছে। ইবলিছে কেইবাৰ কান্দিছে? 4 বাৰ কান্দিছে। 1 নম্বৰ, যেতিয়া সূৰা ফাতিহা নাজিল হৈছে। সূৰা ফাতিহা যেতিয়া নাজিল হৈছে তেতিয়া ইবলিছে ভাবিছে কাম শেষ। তেনেহ'লে ইয়াৰ ভিতৰত কি আছে আমাৰ জানাৰ এটা কিউৰিচিটি, আমাৰ আগ্ৰহ আছে না নাই, যে কিহৰ কাৰণে কান্দিছে? 4 বাৰ কান্দিছে, তাৰে মাজত একবাৰ সূৰা ফাতিহা যেতিয়া নাজিল কৰা হৈছে। 2 নম্বৰ বাৰ কান্দিছে যেতিয়া তাক ধুৎকাৰা হৈছে, তাক মানে মৰ্দুদ কৰাৰ দিয়া হৈছে। মৰ্দুদ বুলি আখ্যায়িত কৰিছে আল্লাহ তাআলাই, মৰ্দুদ তুমি, মালউন কৰি দিয়া হৈছে। তাৰপিছত 3 নম্বৰ ইবলিছে কান্দিছে যেতিয়া জমিনৰ ওপৰত তাক দিয়া হৈছে, জমিনৰ ওপৰত দিয়া হৈছে, জমিনৰ হালত দেখা পাইছে তেতিয়া কান্দিছে। 4ৰ্থ নম্বৰ কান্দিছে যেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ বিৰসাত হৈছে, আহিছে, আবিৰ্ভাৱ হৈছে, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম দুনিয়াৰ মাজত আহিছে, তেতিয়া কান্দিছে। তাৰ ৰাস্তাই শেষ হৈ গ'ল। যিকেইটা ৰাস্তা আছিল উম্মতক মানে ভটকাই জাহান্নামৰ ফালে লৈ যোৱাৰ, তাতে ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে সূৰা ফাতিহা নাজিল হোৱাৰ সময়তো ইবলিছে কিন্তু কান্দিছে। তেনেহ'লে এই সূৰা ফাতিহা ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম য'ত নাজিল আবিৰ্ভাৱ হোৱাৰ সময়ত কান্দিছে, তেতিয়া একেই সময়তেই কান্দিছে আকৌ সূৰা ফাতিহা যেতিয়া নাজিল কৰা হৈছে। তেনেহ'লে চিন্তা কৰক সূৰা ফাতিহাৰ মৰ্ম ফজিলত কিমানখিনি হ'ব। এজন ফেৰিস্তা, একেবাৰে শেষত উল্লেখ কৰিম মই যে এজন ফেৰিস্তা জিবৰিল আলাইহিছ সালাম, আপোনালোকে নাম শুনিছে। জিবৰিল আলাইহিছ সালাম ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত খেদমতত বহা আছিলে। আসমানৰ পৰা এটা প্ৰকাণ্ড এটা শব্দ ওলালে, বহুত জোৰে শব্দ ওলালে। তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি জিবৰিল আলাইহিছ সালাম আসমানৰ ফালে চালে আৰু ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক ক'লে যে এই যিটো শব্দ আপুনি শুনা পালে, এইটো প্ৰথমত এনেকুৱা এটা দৰ্জা ইয়াৰ আগতে খোলাই হোৱা নাই, ফাৰ্ষ্ট টাইম খোলা হৈছে। এই দৰ্জাটো খুলি দিয়া হ'ল। সেই দৰ্জাৰ পৰা আহিল এজন ফেৰিস্তা, এনেকুৱা ফেৰিস্তা মানে ফাৰ্ষ্ট টাইম, প্ৰথমবাৰ সেই দৰৱাজা দি আহি আছে। ইয়াৰ আগত এই ফেৰিস্তা নাজিল হোৱা নাই। ফেৰিস্তা আহিছে, আকৌ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আহিছে, সালাম কৰিছে আৰু ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে, হে ৰসুল, আপোনাক 2টা নূৰ দিয়া হৈছে। সুবহানাল্লাহ, কওক, 2টা নূৰ দিয়া হৈছে। যেতিয়াই আপুনি সেইটো তিলাৱত কৰিব আৰু তিলাৱত কৰি যিটো আল্লাহৰ ওচৰত খুজিব, আল্লাহ তাআলাই আতা কৰিব। এতিয়া আপোনালোকৰ ইচ্ছা হয় না নাই সেই 2টা নূৰ কি? তাৰ 1 নম্বৰ হৈছে সূৰাতুল ফাতিহা আৰু 2 নম্বৰ হৈছে সূৰা বাকাৰাৰ শেষৰ 2টা আয়াত। সুবহানাল্লাহ। গতিকে আমি বেছি ইনশাআল্লাহ কোরআনে কারিমৰ তিলাওয়াত কৰাৰ আমি চেষ্টা কৰিম। আগলৈ ইনশাআল্লাহ আমি আৰু ইনশাআল্লাহ ধুনীয়াকৈ আমাৰ চেষ্টা থাকিব যে কম সময়ৰ ভিতৰত সূৰা ফাতিহা তফসিৰ আমি শেষ কৰিম যিমানখিনি আমি পাৰোঁ। আমাৰ এই গুৰু দায়িত্ব, এইটো বহুত ডাঙৰ দায়িত্ব। ওয়া আখিরুদ দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।